বেনার এখন দিছে না কেনেকে আছে পলাশবাড়ী সংস্কৃতি বিকাশ ভৱনৰ উদ্যোগত আৰু মাধৱদেৱ হাইস্কুল ভাগৱতী পাৰাৰ সহযোগত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা। গতিকে এই মহান উদ্দেশ্য লৈ মই যদিও ইয়াৰে শিক্ষক পলাশবাড়ী সংস্কৃতি বিভাগ ভৱনৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্বত আছো, গতিকে মই আজি দুইফালৰ কথা কি ক'ব লাগিব। গতিকে আমি পলাশবাড়ী সংস্কৃতি বিকাশ ভৱনৰ উদ্যোগত আৰু আমাৰ মাধৱদেৱ হাইস্কুল ভাগৱতী পাৰাৰ সহযোগত এই অনুষ্ঠানটো কৰিবলৈ ওলাইছো। আৰু এই অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ আজিৰ ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ যিহেতু এখন তোমালোকে ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবি দেখিছা, সেই প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি কৰিবলৈ আমাৰ বিকাশ ভৱনৰ সন্মানীয় সভাপতি অনিল চন্দ্ৰ কলিতাদেৱক মই অনুৰোধ জনাইছো। আমি পলাশবাড়ী সাংস্কৃতিক বিকাশ ভৱন আৰু মাধৱদেৱ হাইস্কুলৰ সহযোগত আৰু পলাশবাড়ী সাংস্কৃতিক বিকাশ ভৱনৰ উদ্যোগত মাধৱদেৱ হাইস্কুলত এটি ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা আৰম্ভ কৰিছোঁ আজিৰে পৰা। এই অনুষ্ঠানটি ৩ তাৰিখৰ পৰা ৮ তাৰিখলৈ চলিব। আমাৰ উদ্দেশ্য হ'ল এই অনুষ্ঠানটোৰ জৰিয়তে বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে শুদ্ধভাৱে ব্যাকৰণগতভাৱে ভূপেন্দ্ৰ সংগীতৰ গভীৰ জ্ঞান লাভ কৰি তেওঁলোকৰ ভৱিষ্যত জীৱনৰ আধাৰ হিচাপে লৈ তেওঁলোকে যাতে সংগীতত এক নতুন যাত্ৰা আৰম্ভ কৰিব পাৰে শুদ্ধ ৰূপত থাকি, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু পলাশবাড়ী সাংস্কৃতিক বিকাশ ভৱনেও এই উদ্দেশ্যে যে পলাশবাড়ীৰ পৰা আঁতৰি আহি ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চললৈ ইয়াৰ প্ৰসাৰ আৰু বিস্তাৰৰ কাৰণে এই অঞ্চলসমূহত আমি এতিয়া কাম কৰি আছোঁ। আৰু পলাশবাড়ী সাংস্কৃতিক বিকাশ ভৱনৰ এইটোৱে মূল উদ্দেশ্য যে নতুন প্ৰজন্মই যাতে কলা সংস্কৃতি, চিত্ৰকলা বিদ্যালয়, সংগীত সকলোখিনিৰ যাতে সম্পূৰ্ণ ব্যাকৰণভাৱে অধ্যয়ন কৰি আগুৱাই যাব পাৰে, সেইটোৱে মূল উদ্দেশ্য এই কৰ্মশালা। দীঘল কৰিবা। 1, 2, moonlight to the 1, 5 and 6. 1, 2, 3, start. Now all do with 1. 1, 2, 3, start. Double A. Look at that.
ru, 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 ru,